हेलो फ्रेंड्स स्वागतम जनाइছোঁ এটা নতুন ব্লগ চলে আৰু আজি একচুয়ালি নতুন ব্লগছ বনাইছোঁ। আজি একচুয়ালি মই গৈ আছোঁ আমাৰ এখন কেফে আছে য'ত আপোনাৰ নেশ্যনেল হাইৱে আপোনাৰ গুৱাহাটী নগাঁও যিটো বাইপাছৰ আহতগুৰিৰ ওচৰতে নামগাঁও বুলি কয় আৰু সেই নামগাঁৱতে আপোনাৰ আমাৰ এখন কেফে আছে য'ত আপোনাৰ অসমীয়া লাৰু পিঠাৰ পৰা জলপানৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু খোৱা বস্তু একদম ফ্ৰেছ আৰু লগতে গৰম পোৱা যায় আৰু তাৰ বিষয়ে অকণমান আপোনালোকক জনাবলৈ গৈ আছোঁ আৰু আপোনালোকক সেই জেগাটো সেই পৰিৱেশটো অকণমান দেখাবলৈ গৈ আছোঁ আৰু লগতে কেনেকৈ মানে মানুহ আহাৰ অৱস্থাত কেনেকৈ তেওঁলোকে গৰম বস্তু বনাই দিয়ে আৰু মানুহৰ ফিডবেক কেনেকুৱা আপোনাৰ সকলোবোৰ জনাই আছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে ফাইনেলি আহি পেলাই মই জোঙাল বলুহো পাইছোঁহি আৰু অকণমান আছে মাত্ৰ কমচে কম 5-10 মিনিটৰ ৰাস্তা আছে। আৰু আপোনালোকক এটা বস্তু জনাবলৈ বিচাৰিছোঁ, মানে সাধাৰণতে বাৰ্থডেটো কি কৰোঁ যে কেক চেক কাটোঁ বা পোলাও চোলাও কিবাকিবি ইটো সিটো কিবাকিবি তেনেকৈ লৈ পেলাই আমি চেলিব্ৰেশ্যন কৰোঁ। কিন্তু প্ৰত্যেকে বিচাৰে যে নিজৰ বাৰ্থডেটো কেনেকৈ স্পেচিয়েল কৰি তোলোঁ, নিজৰ বাৰ্থডে দিনাখন এনেকুৱা কি ইউনিক কৰোঁ যিটো বাৰ্থডে মানে এটা মনত থাকি যায়, চবৰে মন যায় কৰিবলৈ। গতিকে মই ক'ব বিচাৰিছোঁ, মই মানে ক'বলৈ গৈ আছোঁ যে নিজৰ বাৰ্থডেটো এটা এনেকুৱা ধৰণে বাৰ্থডে পাতিব পাৰে। আমাৰ ইয়াত আহি পেলাই অসমীয়া তিল পিঠা, নাৰিকলৰ পিঠা, লাডু বা অন্য যি বস্তু পোৱা যায় আমাৰ ইয়াত দেখিছে ঘিলা পিঠা আৰু কি পায়তো মই গৈ পেলাই আপোনালোকক দেখামেই। তে তাত আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে, আপোনালোকৰ মেনু দেখাম। তাত গৈ পেলাই অলপ বেলেগ ধৰণে বেলেগতকৈ অলপ বেলেগকৈ আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যনো কৰিব পাৰে। আপোনালোকে ভাবিব অলপ বেলেগ ইউনিক কৰিবলৈ ভাবিব যে নৰ্মেলিতো এইবিলাক কৰিয়ে থাকে বাৰ্থডেত কেক চেক কাটা, পোলাও চোলাও খোৱা, মাংস চাংস খোৱা, কিন্তু অলপ বেলেগ কৰিব যদি বিচাৰে অলপ আপোনালোকে দেখাব পাৰিব যে মই মোৰ বাৰ্থডেটোত মই স্পেচিয়েলি কি কৰিছিলোঁ, মই ক'ত গৈ পেলাই কেনেকৈ এটা আছামিজ মানে কালচাৰত গৈ মানে কেনেকুৱা ধৰণৰ বস্তু খুৱাইছিলোঁ মানুহক, এটা বেলেগ কৰিব পাৰে মানে। বৰ্তমান আহি পেলাই মই আমাৰ ট্ৰেভেল কিউআৰ মণ্ডাপিকা কেফেখনৰ ওচৰত পাই গ'লোহি আৰু আপোনালোকক দেখাব বিচাৰিম আমাৰ কেফেখন কেনেকুৱা হয় আৰু আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে আহতগুৰি পাৰ হৈ থেকেৰা গেট পাৰ হৈ অকণমান আহি আপোনালোকে নামগাঁও বুলি পাব আৰু লগতে BSNL টাৱাৰ এটা আছে, আপোনালোকক মই দেখাই দিম। টাৱাৰটো BSNL টাৱাৰ হয় আৰু সেই BSNL টাৱাৰৰ পৰা ঠিক 50 মিটাৰমান আগতে আপোনালোকে ইয়াতে দেখা পাব। আৰু যদি আপোনালোকে ৰহাৰ ফালৰ পৰা আহে, ৰহাৰ ফালৰ পৰা আহিলে আপোনালোকে প্ৰথমতে জোঙাল বলুহো পাব আৰু জোঙাল বলুহো পাৰ হৈ ঠিক বগৰীগুৰি ব্ৰিজখন পাৰ হৈ আপোনালোকে এই টাৱাৰটো দেখা পাব। এই টাৱাৰটোৰ ছাইডতে অকণমান 50 মিটাৰমান আগলৈ আহিলে আপোনালোকে আমাৰ ট্ৰেভেল কিউআৰ মণ্ডাপিকা ধাবাখন মানে কেফেখন আপোনালোকে পাব। তো ব'লক আপোনালোকক দেখাওঁ। এয়া আমাৰ ইয়াত কি পোৱা আছে সম্পূৰ্ণ আপোনালোকৰ ইয়াত আমাৰ বেনাৰ লগোৱা আছে। মই অলপ আগলৈ লৈ যাওঁ আপোনালোকক। এয়া পূৰা ধুনীয়াকৈ বেনাৰ লগোৱা আছে, ৰুটি চব্জি পৰঠা ডাল তড়কা সকলোবোৰ ইয়াত বেনাৰ লগোৱা আছে আৰু এখন বাঁহৰে ধুনীয়াকৈ আমি কালাৰ কৰি পেলাই মানে খোজকাঢ়ি যাব, এনেই গাড়ী দি পেলাই পাৰ্কিং কৰিবলৈ বেলেগ ব্যৱস্থা আছে, আপোনালোকক দেখাম। এখন বাঁহে দি পেলাই পাৰ হ'ব পাৰে খোজকাঢ়ি পেলাই, মানুহে ফটো চটো উঠিব পাৰিব। আৰু এইখন হৈছে আমাৰ মেইন কেফেৰ ফ্ৰণ্টটো। এই অসমীয়া জাপি দিয়া আছে, ট্ৰেডিশ্যনেল আছামিজ স্নেক্স কেফে ৰেষ্টুৰেণ্ট ট্ৰেভেল কিউআৰ মণ্ডাপিকা। আৰু মই যে কৈছিলোঁ পাৰ্কিংটো দেখাম বুলি, এইটো ইমান ধুনীয়াকৈ আমি পাৰ্কিংটো বনাই ৰাখিছোঁ। এয়া চাওক, এয়া আপোনালোকে দেখিছে ধুনীয়াকৈ ইফালৰ পৰা এয়া দেখিছে ৰাস্তাৰ পৰা এইটো যে আছে পইণ্টটো, এই পইণ্টটোৰ পৰা আপোনালোকে আহিব পাৰিব, গাড়ীবিলাক ইয়াত পাৰ্কিং কৰিব পাৰিব। আৰু ওপৰত এখন বেনাৰ আছে মছলা টি, যিটো স্পেচিয়েল মছলা মটকা টি আছে, সেইটো এডভাৰটাইজ এটা আমাৰ বেনাৰ বনাই থোৱা আছে। আৰু ইয়াত লিখা আছে চাওক, আছামিজ স্নেক গৰম পিঠা পনা উপভোগ কৰক চাহৰ সৈতে, লাৰু পিঠা এণ্ড মেনি মোৰ, এনজয় ইয়ৰ টি উইথ। এয়া আমাৰ বাহিৰৰ ছাইডটো অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া ধুনীয়াকৈ আমি ফুলৰ এইবোৰ সজাই ৰাখিছোঁ, টাববোৰ। ভিতৰটো বাহিৰটো অলপ এয়া চাওক, জাপিটো প্ৰথম এয়া আমাৰ ষ্টাৰ্টিংটো সোমাইছোঁ ভিতৰলৈ। এয়া ফুলৰ টাব আমি সজাই ৰাখিছোঁ ধুনীয়াকৈ।
ইয়াত আমাৰ পেহীও যথেষ্টখিনি কষ্ট কৰিছে, এইখিনি কৰিছে, সজাইছে কৰিছে। আমি ইয়াত প্ৰত্যেকখন টেবুলত আমি মেনু ৰাখিছোঁ, বাঁহৰ মুঢ়া দি পেলাই বহিবৰ কাৰণে বৰ্তমান অৱস্থাত। আৰু মেনুত সম্পূৰ্ণ মেনুখন আপোনালোকক দেখাম মই কি কি আছে, আপোনালোকে নিজে পঢ়ি চাব পাৰিব ধুনীয়াকৈ, স্পষ্টকৈ দেখাম। ফাৰ্ষ্ট টাইম চাগে আপোনালোকে দেখিছে যে কেফেৰ ভিতৰত এনেকুৱা এটা ঢেঁকীশাল আছে। ইয়াত আমি এটা বেলেগ ইউনিক কৰিব গৈ আছোঁ আৰু ঢেঁকীশালৰ বিষয়ে আপোনালোকে চাই থকা ভিডিঅ'টোত জনাই আছোঁ। আপোনালোকক মেনুবোৰ দেখাবৰ কাৰণে ইয়াত আপোনাৰ মেনু চাই ল'ব পাৰে। পুৰি চব্জি আছে, পুৰি 3 পিচ, পটেটো চব্জি আছে, চানা দাল আছে। এইখিনিত আপোনাৰ 40 ৰুপিজ আহিব। ৰুটি চব্জি আছে। ইয়াত কি কি আইটেম পোৱা যায় আপোনালোকে চাই ল'ব পাৰিব। পৰঠা আছে, পৰঠাও এভেইলেবল আছে আমাৰ তাত, পৰঠাও পাই যাব। দাল তৰকা অথনি কৈছোঁৱে মই, দাল তৰকাও আছে। তাৰপিছত পহা চিৰা পোলাও যিটো, এইটো আছে। তাৰপিছত আপোনাৰ চাওক পানী পিঠা আছে, কৈছিলোঁ। আৰু এটা আছে চুইট পানী পিঠা 2 পিচ পাব, ৰবৰি এণ্ড ইয়াত 40 ৰুপিজ। আৰু এইটো যিটো নতুনকৈ আহিছে আমাৰ আইটেম, এইটো মই একচুৱেলি টেষ্ট কৰা নাই, বাকীখিনি টেষ্ট কৰিছোঁ চব। এইটো টেষ্ট কৰিছোঁ, এইটো খুব ভালেই হৈছে বুলি শুনিছোঁ, কাষ্টমাৰৰ পৰা ফিডবেকটো পাইছোঁ। এইফালে জলপান আছে, এই বৰা প্লেট আছে, চাগু যিটো বৰা প্লেট হয়। এইবাৰ আৰু এখন প্লেট দেখুৱাইছোঁ আপোনাক, ইয়াত প্লেট হিচাপে আছে। এইখন এখন মিনি প্লেটত কি কি পোৱা যাব, 30 ৰুপিজৰ প্ৰাইচ হয় হা। ইয়াত 1 2 3 4 5 6 7 আপোনালোকে ইয়াৰ পৰা চইচ কৰিব পাৰিব নিজে। 30 ৰুপিজৰ প্লেট হয় নহয় জানো, এইটো 30 ৰুপিজৰ প্লেট হয়। ই গোটেই যি আইটেমেই নাখাওক লাগিলে, ইয়াৰ পৰা গোটেইখিনি 30 ৰুপিজৰে হয়। আপোনালোকে নিজে চাই ল'ব পাৰিব। ইয়াত আপোনালোকৰ যোনটো পচন্দ হয়, যোনটো প্লেট খাবলৈ মন যায়, আপোনালোকে 30 ৰুপিজত পাই যাব। তাৰপিছত আমাৰ ইয়াত 40 ৰুপিজৰ প্লেট চাব আপুনি। ইয়াত আছে প্লেট 8 9 10, এইকেইটা আপোনাৰ 40 ৰুপিজ প্লেটত আহিব। ইয়াত যোনটো আপুনি চইচ কৰে, যিটো খাবলৈ মন যায়, সেইটো আপুনি 40 ৰুপিজ প্লেটত পাই যাব। আৰু এখন মেনু আছে আমাৰ, এইখন মেনু আপোনাৰ এটা কম্বো প্লেট হয়। কম্বো প্লেট 1 2 3 4 5 6 7, এইটো আপোনাৰ কি কি আছে আইটেম নিজে আপুনি চইচ কৰি ল'ব পাৰিব। এই চইচ মতে আপুনি খাব পাৰিব। মানুহ আহিছে, গাড়ী আহি গ'ল, আহিছে গাড়ী, মই এনেই ক'ম নে? ভিডিঅ' কৰিলে ভিডিঅ'ত দেখা পাই আছোঁ। ইয়াত তৰকা বনাই আছে। আৰু আমাৰ ইফালে এতিয়া বৰ্তমান গাড়ীবিলাকো আহি আছে, গাড়ী লাগিছে, গাড়ী আহি আছে। দেখাই থাকোঁতে আৰু গাড়ী সোমাইছে এতিয়া, আৰু গাড়ী সোমাইছে যিহেতু আপোনালোকক জনাওঁ কি কি আপোনালোকক দেখাই আছোঁ, কি কি আইটেম তেওঁলোকে ইয়াত খাব। মানে পানী পিঠা খাব বোলে, লাডু খাব, আৰু ঘিলা পিঠা খাব, চাহ খাব, গতিকে আৰু কাটা নিমকি খাব। গতিকে ব'লক, পূৰা ফ্ৰেছ টু ফ্ৰেছ বনাই আছে, আৰু বনাই থকাৰ পৰা আপোনালোকক দেখাওঁ, আৰু লগে লগে গৰম গৰম বস্তু পোৱা যাব। ঢেঁকীশালৰ পৰা পিঠাগুড়ি খুন্দি পেলাই এয়া ধুনীয়াকৈ মিক্সিং কৰি এতিয়া পানী পিঠা বনাব। গৰম গৰম পানী পিঠা এতিয়া খুৱাব। অকণমান দেখাই দিছোঁ আপোনালোকক পানী পিঠা বনোৱাটো। ফাইনেলি পানী পিঠা ৰেডি। আৰু ইয়াত দেখিছে চব্জি দিয়া হৈছে, আলু ভাজি দিয়া হৈছে, তাতে নৰসিংহ পাত, ধনিয়া দিয়া হৈছে, আৰু দুখনকৈ পানী পিঠা দিয়া হৈছে, পিঁয়াজ দিয়া হৈছে, নেমু টেঙা দিয়া হৈছে, এটা চাটনি দিয়া হৈছে, আচাৰ দিয়া হৈছে। এইফালে আমাৰ গৰম গৰম ঘিলা পিঠা ভাজি আছে, তেল পিঠা, ঘিলা পিঠা, যোনে যি কয় অসমীয়া ভাষাত। তো এয়া ভাজি আছে গৰম গৰম। ইফালে গৰম গৰম চাহ বনাই আছে, সম্পূৰ্ণ গাখীৰতে বনোৱা হয় চাহ। এই গৰম চাহ বনাই আছে।
ফাইনেলি ৰেডি হৈ গ'ল চাহ গৰম গৰম উতলি আছে চাহ আৰু লগতে 4 কাপ চাহ 4জন মানুহ আহিছে লগতে ঘিলা পিঠা আছে নাৰিকলৰ লাডু আছে কাটা নিমকি আছে মানুহখিনিয়ে এয়া খাই কৰি হ'ল আৰু চবতকৈ ভাল লগা কথাটো হৈছে কি মানুহখিনি সোধা গৈছিলে আৰু তেওঁলোকে কৈছিলে যে কেনেকুৱা পাইছে আৰু তেওঁলোকে কৈছে যে আপোনালোকৰ প্ৰতিটো বস্তুৱে মানে সোৱাদ আৰু খুব ভাল হয় আৰু আমি যেতিয়া গুৱাহাটীৰ পৰা আহোঁ আৰু গুৱাহাটীৰ পৰা আহোঁতে আমি ঠিক কৰি আহোঁ যে আমি ক'ত খাব লাগে সেইমতে আপোনালোকৰ তালৈ আহিছোঁ আৰু এতিয়া আমাৰ ছেকেণ্ড টাইম হৈছে ইয়ালৈ অহা আৰু আপোনালোকৰ বস্তুটো খুবেই সোৱাদ লগা আৰু খুব ভাল হয় এটা ইউনিক আছে আৰু আপোনালোকক আমি গুৱাহাটীৰ পৰা ওলালে আপোনালোকৰ এই কেফেখনৰ কথাই মনত পৰে এটা খুব ভাল কমেণ্ট পাইছোঁ আৰু খুবেই ভাল লাগিছে আৰু আপোনালোকেও আহিব ইয়াত এবাৰ খাই চাব কেনেকুৱা কি পায় তাৰপিছত আপোনালোকেও এটা ফিডবেক দিব যিটো কাৰণে আমি আশা কৰি থাকিম ৰাইচ কেক বনাই আছে ফ্ৰেছ চাউল দি ইয়াত খুন্দা যায় ঢেঁকী অসমীয়া ভাষাত এইটো ঢেঁকী কয় আৰু ঢেঁকী দি পেলাই ইয়াত সম্পূৰ্ণ অসমীয়া শাক পোচাকেৰে ঢেঁকী দি মাইকী মানুহৰ দ্বাৰা ইয়াত ধুনীয়াকৈ পিঠাগুড়ি খুন্দা হয় আৰু সেই পিঠাগুড়ি দি পেলাই আমাৰ তাত পিঠা বনাই থকা হয় আপোনালোকক দেখাইছোঁৱে তাত আমাৰ নাৰিকলৰ পিঠা বনোৱা হৈছে নাৰিকলৰ লাডু বনোৱা হৈছে আৰু এটা কেক বনোৱা হৈছে এই চাউলৰ গুড়া দি এইটো কেক বনোৱা হৈছে বহুত টেষ্টি হয় আপোনালোকে এবাৰ খাই চাব পাৰে ইফালে আমাৰ তিল পিঠা নাৰিকলৰ পিঠা অলৰেডি ৰেডি হৈ গৈছে ইয়াত আমাৰ মছলা সকলোবোৰ বস্তু নেমু টেঙা বিলাহী পিঁয়াজ এইবোৰ কাটি ৰখা হৈছে এইবিলাক আমি ষ্টক কৰি ৰাখিছোঁ আমুল তাজাৰ পৰা ধৰি পেলাই আৰু আমাৰ কিছুমানে পেকেজ মানে যদি আপোনালোকে লৈ যাব বিচাৰে আমাৰ পেকেটো আমাৰ এভেইলেবল আছে ইয়াৰ পৰা আপোনালোকে এইটো পেকিং কৰি লৈ যাব পাৰিব তাৰপাছত আৰু এটা মই আপোনালোকক দেখাই দিছোঁ এইটো আছে মটকা মছলা চাহ এইটো আপোনাৰ 30 rupees হয় আৰু খুব সুন্দৰ চাহ হয় আপোনালোকে টেষ্ট কৰি চাব পাৰে আৰু সম্পূৰ্ণ ইয়াত পানী নিদিয়াকৈ গাখীৰতে বনোৱা হয় আৰু এইটো হৈছে আমাৰ ৰেগুলাৰ ইয়াত খালি মছলাটো নাথাকে বাকী সম্পূৰ্ণ গাখীৰতে বনোৱা যায় আৰু নৰ্মেল যিটো চাহ হয় ৰেগুলাৰ চাহটো এইটো ইয়াৰ প্ৰাইচ হ'ব আপোনাৰ 20 rupees সম্পূৰ্ণ মাটিৰ পাত্ৰত দিয়া হয় বাঢ়িছে বাঢ়িব দিয়া ভাল পোৱা মিলিছে মিলি